আজি মই অসমীয়া শিপিনীয়ে তাঁতশালত কেনেকৈ কাপোৰ বোৱা হয় ইয়াৰ বিষয়ে অলপ বহলাই ক'ব খোজোঁ। সূতাখিনি ববিন কৰা হয় আকৌ প্ৰথম ববিন কৰি খুটি মাৰি বিহা অনা হয়। বিহা আনি ৰাঁচ ভৰোৱা হয়। ৰাঁচ ভৰাই মেৰিয়াই আৰু বৰ তোলা হয়। বৰ তুলি তাঁতৰ শালত টঙা হয়। শালত দাঙি আৰু নাচনী ৰছী পুতল এইবোৰ লগাই মেলি আৰু তাঁতখন বৈ যোৱা হয় আৰু। এনে ইয়াত ব্যৱহৃত সা সঁজুলি কি ব্যৱহাৰ হয়? তুলঠা, দুপতি, খলি, চিপকাঠি, নাচনী, কাণত দিয়া, মাকো, গেৰেলি মাৰি, তাৰপৰা শাৰীত খুৱাই, দুপতিত খুৱাই, দুপতিখন লগাই আৰু ৰাঁচখনত খুৱাই ৰাঁচ লাগে এনেকৈ তাঁতখন বোৱা হয় আৰু উঘা চেৰেকী আজিকালি উঘা নাই বাৰু। আজিকালি বিলুপ্ত হ'ল। ববিন ওলালে। আজিকালি এনেই পকোৱা সূতা বা কিনা সূতাৰ এয়া এইবোৰ সূতাই বোৱা হয়। পাট মুগা এৰী মুগা পাবলৈ নাইকিয়া হ'ল আৰু হ'ব আজিলৈ।